Puthot na kachiking posalong motorcycle home heroin skin abdun thulong. Non hejong sebabor pen kepang dem samlang ang kepang dak ponalong National Academy score along pen 100% kachipal. Non birtang ton pen arjik tha. Mitrik ang deng mati high school living certificate Guwahati sebabor pen kep ang deng sadlang ang kepang dak ponalong lang pherang kang bolong ko maje hi thialong National Academy school along pen bangtrok candidate to mitrik exam bidun lo. Bangso kep asat lang bangtrok etok dun pen bangtrok student amasetami kep ang deng asat lang ang mesen pen HSLC asat lang tipong dun lo. La pen Bakalia High Secondary School Center along pen top 1 mati bangso exam center along pen Supriya Mujudar 100% along pen 93.5% chepalong pon. Lason kibang jila asing kan satami kepang deng kimisen ang kachepalong pon jia phan National English Academy a principal Pawan Kumar Dasahin pen nang pachini dun. Bolong ko majipenan kilo Abirta Joykim Taro News Tech Report PeiNews আপনার স্কুলের ছাত্রীগৰাকী ভাল ফলাফল কৰিছে কি ক'ব বিচাৰে মই বহুতে সুখী আজি আমাৰ ছাত্ৰীগৰাকীয়ে বহুত ভাল ৰিজাল্ট কৰিছে আমাৰ টোটেল 6 জনে মেট্ৰিক এপিয়াৰ কৰিছিল 2023 তাৰ মাজত আমাৰ 6 জনো ভাল ৰিজাল্ট কৰিছে আৰু তাৰ মাজত 3 জন ফাৰ্ষ্ট ডিভিজন 3 জন সেকেন্ড ডিভিজন আৰু এজনে ডিস্টিংশন স্কোৰ কৰিছে 93.5%। আমি দেখি পালোঁ যেন বকলিয়া চেণ্টাৰত আমাৰ ছাত্ৰীগৰাকী সুপ্ৰিয়া মজুমদাৰ তাই হায়েষ্ট পাৰ্চেণ্টেজ স্কোৰিং কৰিছে আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি তেনেকুৱা আৰু ভাল ৰিজাল্ট দিবলৈ দি যাম আমাৰ বকলিয়াক আৰু আগলৈ লৈ যাম এইটো আশা কৰি আমি best of luck to all my upcoming students and best of luck and congratulations to my students who have done a good result to this 2023. কিমান পাৰ্চেণ্টেজ পাইছে আৰু কেনেকৈ মানে ইমান স্কুললৈ যোৱা গৈছিলে স্কুলৰ অৱস্থা বেয়া কাৰণ বহুত কষ্ট কৰি পেলাই আছিলে পঢ়া শুনা কৰিছিলে কেনেকৈ ইমান ভাল ৰিজাল্ট কৰিছে কিমান পাৰ্চেণ্টেজ পাইছে হয় 93.5% তেওঁ স্কোৰ কৰিছে আমি বহুত হাৰ্ড লেবাৰ কৰিছোঁ বিশেষকৈ আমাৰ হাই ছেকশ্যনৰ যিমান কেইজন টিচাৰ আছে ছায়েন্স মেথছ ছ'চিয়েল জিঅ'গ্ৰাফী ইংলিছ থাৰ্ড আৰু লগত আমাৰ হিন্দী গোটেই টিচাৰে বহুত গাইড কৰিছে তেওঁলোকে ষ্টুডেণ্ট হোম টু হোম ভিজিট কৰিছে ভিজিট কৰি তেওঁলোকে পাৰ্চনেলি তেওঁলোকে গাইড কৰিছে আৰু সেই হাৰ্ড ৱৰ্কৰ কাৰণে আজি আমাৰ ৰিজাল্ট ইমান ভাল শুনিব পাৰিছে স্কুলখনৰ নাম কি স্কুলখনৰ নাম আছে নেশ্যনেল ইংলিছ একাডেমী বকলিয়া আপুনি এই স্কুলখনৰ মই স্কুলৰ প্ৰিন্সিপাল মিষ্টাৰ পৱন কুমাৰ দাস ফেচ কৰা নাই যেতিয়া যেটো দৰকাৰ হৈছে তেতিয়া হেতু পাইছো পঢ়াৰ মানে পঢ়া যেটো মোৰ লাগিছে কপি বুক যেটো লাগিছে হেতুৱে পাইছো স্কুলৰ পৰাও টিচাৰে হেল্প কৰিছে বুক কপিজ আৰু মোৰ আংকালেও বহুত হেল্প কৰিছে সব মিলি মানে মই ভালেই হৈছে আৰু ইমান কষ্ট হোৱা নাই মোৰ শিক্ষকসকল কি ক'বা তুমি তোমাক যেহেতু বহুতখিনি সহায় কৰিছে পৰীক্ষাৰ আগত কি ক'বা তুমি মই কম মানে পুৰা সিহঁতে এইটো যেতিয়া মেট্ৰিকটো মই দিম সিহঁতে পুৰা মোৰ বহুত ভালকৈ খেয়াল ৰাখিছে বহুত টেক কেয়াৰ কৰিছে আমাৰ প্ৰিন্সিপাল ছাৰে চবে মই মোৰ চব টিচাৰক থেংকছ জনাব বিচাৰোঁ আমাৰ ছায়েন্স টিচাৰ ছাৰ চাৰমং তেৰাং আমাৰ ইংলিছ টিচাৰ ছাৰ ৰাছিং আমাৰ হিন্দী টিচাৰ ছাৰ মনোজ আৰু আমাৰ ছ'চিয়েল টিচাৰ ছাৰ আকাশ হানছে আৰু মেথছ টিচাৰ ছাৰ অভিজিত দাস আৰু পিছত আমাৰ আৰু এটা ছাৰ আহিছিলে যোনে লাষ্টত আমাৰ বহুত এনকাৰেজ কৰিছে ছাৰ প্ৰসেনজিৎ আচাৰ্যী আৰু যিবিলাক নন টিচিং ষ্টাফ আছিলে টিচাৰ সিহঁতেও বহুত হেল্প কৰিছে লাইক সঞ্জীৱ ছাৰ আৰু জেনেচিছ ছাৰ আৰু মোৰ টিউশ্যন টিচাৰো বহুত হেল্প কৰিছে মই টিউশ্যন লৈছিলোঁ ইংলিছ টিউশ্যন লৈছিলোঁ মই অমিত সাহা ছাৰৰ তাত আৰু ছায়েন্স টিউশ্যন লৈছিলোঁ মই বিশ্বজিৎ সিংহা ছাৰৰ তাত আৰু মেথছ টিউশ্যন লৈছিলোঁ মই পাৰ্থ হাজৰিকা ছাৰৰ তাত আৰু চবে যিমানে হেল্প কৰিছে বহুত কৰিছে আৰু চবকো মই থেংকছ জনাব বিচাৰিছোঁ
Niphai inkora ke thom aru chiklo lakha inkore isi Borjan constituency ke paro por phaikri sira chitim apor malom raikom sai khia dum ka khurok amulu ing tonti si pothot araki hormu mate heroines ke nep dun thulong raikom sai khia tum nang pachini du na tengke labangso araki hormu ke longpon ke kado ka pen 85 book sub kes dola pen alien la ke 1 kg 41 grams pusi nang pachini dun 1 second of C20 BN CRPT US Bur Janadrai under along S8 joined us APS SDPO Bokajan O Silapen Khatkati PS FM 1135 house lapen 1140 house lapen la soang bong si nep dun long lo Gracie Roa WO LT Michael Roa address Sikmai Senapati Manipur Jar Prasan Arta Ninkaniko Ranier Cap SO Arong Balijan PS Khatkati Byte Bearing Registration Number NL 07R5574 Lapen Labangso Adrax Kivan Manipur Lapen Dimapur Anapensi Kivan Pusi Nang Pachini Dun Dilai Penang Kilobirta Hemari Bay News Report PeiNews.